মুহূর্ত দিয়া গায়ে বাইরে আদর নিচ্ছে আমার ভয়তে বনে বনে ঘুরছে ঘুরে গোপাল গোবিন্দ যদুনন্দ হে কৃষ্ণর শরণে এ মানবী জন ফল বনু হরি নারায়ণ গোপাল গোবিন্দ যদুনন্দ কৃষ্ণর শরণে
নারায়ণ ও মহাভাগ্য আজি মোৰ সৌভপতি ও তোমাকেই বিচাৰি বিচাৰি ভ্ৰমি আছো মই হাবাত তুৰিকাই সৌভপতি আপোনাৰ আগমনে পবিত্ৰ কৰিলে সৌভনগৰ অকস্মাতে আগমনৰ উদ্দেশ্য নারায়ণ ও উদ্দেশ্য একো নাই যদিও চালনা নকৰিব দেৱৰী কি প্ৰকাশ কৰক বাৰু সৌভপতি জানানে তুমি আজি দেৱগণে ক'ত বাৰু কৰিছে বিচৰণ আই দেৱতাৰে সম্ভেতে কওক দেৱৰী কি ক'ত আছে সেই পলৰীয়া দেৱতা ক'ত সেই দেৱ পুৰন্দৰ শুনা সৌভপতি তোমাৰ হাতত পৰাজিত আৰু লাঞ্ছিত হৈ দেৱগণে শ্ৰীকৃষ্ণৰ সহায় ভিক্ষা মাগিলে আৰু শ্ৰীকৃষ্ণয়ো তেওঁলোকক সহায় দিম বুলি কৰিলে আশ্বাস প্ৰদান দেৱতাই সহায় বিচাৰিছে গোৱাল কৃষ্ণ আপুনি এই কওকচোন দেৱৰী কি বিৰফৰ চেষ্টা কৰিলে এই খালবৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰিবনে কৃষ্ণই পলৰীয়া দেৱতাক পাৰিবনে সন্মুখীন হ'ব এই প্ৰচণ্ড ধুমুহাৰ সামান্য জ্ঞান নকৰিবা তুমি দ্বাৰকাপতি কংস আদি মহাবীৰগণক বধ কৰিছে তেওঁ অৱলীলাক্ৰমে ও সৌভপতি আৰু তোমাৰ ৰুক্মিণীৰ স্বয়ম্বৰ কথা জানো মনত নাই এই অপমান গদাপিতো নাপাহৰে খালবই এই অপমান অভিশাপ হৈ সোমাই আছে খালবৰ বুকতে সেনাপতি এই অপমানৰ যোৱাৰ সময় হ'ল সমাগম এইবোৰ কি চাবা সেইখনৈ এইদৰে বদ্ধাই চতুৰ কৃষ্ণ বাৰু সময়ত পোৱা যাব তাৰ উচিত প্ৰমাণ বাৰু সৌভপতি তুমি যি ভাল দেখা তাকেই কৰা এতিয়া মই বিদায়হে মাগিছো ও মায়াত বন্দী হইলে কালিন্দী ভুমুরা এ জালত বন্দী হইলে কাছ নারায়ণ ও তুমি বন্দী হইলা এ দর্প অহংকারে এ চিন্তিসা এ নিজরে নাক চিন্তিসা নিজরে নাক কৃষ্ণ তোমাৰে আজি খালবই নিজ প্ৰতিজ্ঞা পূৰণৰ হেতু অচিৰেই তাৰকাত হ'ব উপস্থিত সেনাপতি প্ৰস্তুত কৰা মোৰ বিপুল বাহিনী যাত্ৰা কৰিম মই দ্বাৰকা নগৰে কৃষ্ণ নামে যদু বংশ ভংগ কৰিম ধৰণীৰ পৰা সেনাপতি যুদ্ধ যাত্ৰাৰ আয়োজন